ফুলাম গামোচাৰে আদৰণি জনাব সমুজ্জ্বল প্ৰিয়মে। ইয়াৰ পাছতে আমাৰ মাজত আমি দেখিব পাৰোঁ আৰু নমস্কাৰ বন্ধু-বান্ধৱীসকল, স্বাগতম জনাইছোঁ মোৰ আন এটা ভিডিঅ'লৈ। আৰু আজি মোৰ ভিডিঅ'টো হৈছে মানে অলপ স্পেচিয়েল মানে কি বুলি কয়, অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী দেৱজিৎ দাসৰ আজি মানে এটি নতুন গীত, এবছৰৰ পিছত তেখেতে আৰু মুকলি কৰিছে আন এটা গীত। মানে যোৱা বছৰ দুৰ্গা পূজাত এটি গীত মুকলি কৰিছিল আৰু আজি আন এটা গীত মুকলি কৰিছে। চ' বলকচোন যাওঁ তালৈকে আৰু কেনেকুৱা কি পৰিৱেশ তাত আৰু কোন আহিছে আৰু মানে গানটো এনেকুৱা অলপ শুনো। আৰু আপোনালোকৰ যদি ভিডিঅ'টো ভাল লাগে শ্বেয়াৰ কৰক। আৰু ফাইনেলি গাইজ মই যাবলৈ ওলালোঁ আৰু এতিয়া মই তালৈকে যাওঁ। আৰু মোৰ লগত নৰ্মেল যাব যিহেতুকে, চ' নৰ্মেলকৈ উঠাই লৈ কিনে মই তালৈকে যাওঁ। তাৰপিছত আপোনালোকক মানে তাত মানে কেনেকুৱা পৰিস্থিতি, মানে গানটো কেনেকৈ ৰিলিজ হয়, কি সকলোবোৰ কথা আপোনালোকক দেখুৱাম। চ' আপোনালোকৰ ভিডিঅ'টো চাই থাকক। আৰু ফাইনেলি গাইজ মই আৰু নৰ্মেল আহি পালা আৰু আহি কিনে আমি এতিয়া বৰ্তমান বহিছোঁ। আৰু আমাৰ ওচৰতে আহি আছে যোনে মানে গানটো ৰিলিজ কৰিব, আৰু গায়ক আহি আছে, লগতে আৰু কেইজনমান বিশেষ ব্যক্তি আহি আছে। চ' আপোনালোকক কপৰা ভিডিঅ'টো দেখুৱাম আৰু বহি লৈছোঁ। তাৰ আগতে কিবা এটা খাই দিওঁ, গানটো যিটো ৰিলিজ হোৱাই নাই, তাৰ আগতে কিবা এটা অৰ্ডাৰ দি মাৰি দিওঁ, পেট পূজাটো ফুল লগাই। CNG বেশি ভালো দিয়া পরিচিত কণ্ঠশিল্পী ৰূপে আমাৰ মাজত পৰিচিত সন্মানীয় দেৱজিৎ দাসদেৱ এক দীঘলীয়া সময় ধৰি শিক্ষকতাৰ লগতে সংগীত ক্ষেত্ৰখনত তেখেতক আমি খুব কাষৰ পৰা পাই আছোঁ বা তেখেতৰ কণ্ঠত আমি গীত শুনি আছোঁ। আজি প্ৰায় 2-3 দিন আগতে তেখেতে জনাইছিলে যে তেখেতৰ এটি নতুন গীত আমাৰ মাজত মুকলি কৰিব। এনেকুৱা অনুষ্ঠানৰ আচলতে তেখেতে পৰিকল্পনা কৰা নাছিলে, আমাক কোৱা মতে। আমি ক'লোঁ যে এবাৰ একেলগে লগ হওঁ আৰু এটি অনুষ্ঠান কৰোঁ, আমি গীতটো একেলগে মুক্তি দিম। আৰু সেইমৰ্মে আজি আমি একেলগে ইয়াত মিলিত হৈছোঁ। সন্ধিয়াৰ আকাশত, গীতটোৰ শিৰোনাম সন্ধিয়াৰ আকাশত। আমি গীতটোৰ শুভমুক্তিৰ প্ৰাক্ষণত কেইবাগৰাকী বিশিষ্ট ব্যক্তি আজি আমাৰ মাজত উপস্থিত আছে। ছাৰৰ তৰফৰ পৰা আটাইকেইগৰাকী বিশিষ্ট ব্যক্তিক আমি কিছু মৰম যাচিব বিচাৰিছোঁ, সন্মান যাচিব বিচাৰিছোঁ। পোনপ্ৰথমে আমাৰ আজি অনুষ্ঠানতে আমাৰ মাজত উপস্থিত হৈছে খুব জনপ্ৰিয় ইউটিউবাৰ আমি ময়ূৰ ডিক্স আছাম বুলি ক'লে আমি জানো, গতিকে আমি তেওঁক আমাৰ অনুষ্ঠানত পাইছোঁ। সেই চেগতে তেখেতক সমুজ্জ্বল প্ৰিয়মে এখনি ফুলন গামোচাৰে আদৰণি জনাওঁ। আমাৰ মাজত আন এগৰাকী চাংচাৰী দেৱজিৎ দাদা বুলিও ভাল পাওঁ, দেৱজিৎ শিক্ষাগুৰু, দেৱজিৎ বন্ধু। দেৱজিৎ বহুত ক্ষেত্ৰত চাংচাৰীৰ বিভিন্ন কৰ্মসূচীত তেখেত জড়িত হৈ থাকে। আমাৰ লগত খেলতো জড়িত হৈ থাকে, নাটকতো জড়িত হৈ থাকে, গানতো জড়িত হৈ থাকে। দেৱজিৎ মানে এটা বাৰে বৰু নহ'লে এটা ব্যক্তি। গতিকে দেৱজিৎ ইয়াৰ আগৰ বহুকেইটা গীত আমি শুনিছোঁ, বহুকেইটা গীতত দেৱজিৎ আমি শুনিছোঁ, গতিকে ময়ো চাইছোঁ। আৰু আমাৰ সৰু এটা ইউটিউব চেনেল আছে, ইউটিউব চেনেলৰ যিখন প্ৰথম মানে আমাৰ লাভত গৈছিলে ভিডিঅ', সেই ভিডিঅ'টো দেৱজিতে এক্টিং কৰিছে। আৰু দেৱজিতে এক্টিং কৰাৰ কাৰণে চাগে আমাৰ সেইখন প্ৰথম লাভ ভিউজ হৈছিলে। গতিকে তেনেকুৱা এজন ব্যক্তিৰ এটা নতুন গান এই বহু মুহূৰ্তত মুকলি কৰিব ওলাইছে। দেৱজিতক মই বেছি আনন্দিত। চাংচাৰীৰ যিকোনো মানুহে যিকোনো ভাল কাম কৰিলে আগতে কিবা মুখখন শুনি যায়। দেৱজিতে ভাল কাম কৰিলে ভাল লাগে। ভাস্কৰৰ থাকে, ভাস্কৰৰ পৰা গান শুনি ভাল পাওঁ। ৰাতিপুৱাই পিছদিনাখনে ৰাতিপুৱাতে টিভি পাইছে, ক'ব নোৱাৰাকৈ মনটো ভাল লাগিছে, লগে লগে তাক এটা শুনা বিচাৰিছে। কিয় নাজানো, এনেই ভাল লাগে। গতিকে আজিৰ এই শুভ মুহূৰ্তত ইমান এটা গান আমি শুনিবলৈ পাম বুলি আশা কৰিছোঁ, আৰু ৰাইজে ভাল পাব বুলি আশা কৰিছোঁ। আৰু দেৱজিৎ অকল এইটো গানেৰে থাকিব নালাগে, ইয়াৰ মাজতে বহুত দিন গেপ হ'ল দেৱজিৎৰ বহুত দিন গেপ হ'ল। গতিকে এই গেপটো হ'ব নালাগে, একদম নিৰবিচ্ছিন্নভাৱে দি থাকক। আমি আছোঁ পিছফালে,
লাগিলে মই 10বাৰ শুনিম 10টা মোৰ চেনেল আছে 10টা চেনেলে লাইক কৰিম আপোনাৰ গান সকলোৱে আমি গীত ৰচনা কৰোঁ আৰু সকলো আজি উপস্থিত হোৱাৰ কাৰণে দেৱজিৎ দাৰ তৰফৰ পৰা বহুত ধন্যবাদ জনাইছোঁ আৰু গীতটোৱে অসমৰ ৰাইজক আনন্দ দিয়ক অসমৰ ৰাইজে আদৰি লওক তাৰে আশা কৰি খুব বেছি আমি থাকিব পাৰোঁ আৰু নাই নাই Hello, birthday that. বৰ্তমান মোৰ লগত উপস্থিত আছে এই গীতটিৰ মানে যোনে লগতে ৰচনাও কৰিছে আৰু তেখেতে কণ্ঠদানো কৰিছে সেই গীতটিৰ মানে কণ্ঠশিল্পী যে মোৰ আমাৰ লগত উপস্থিত আছে দেৱজিৎ দাস তেখেতক সোধোঁ মানে গানটো কেনেকৈ মানে তেখেতে ভাবিলেগৈ আজিলৈকে তেখেতে মোটামুটি 3-4টামান গান অলৰেডি আগতে কৰি থৈছে তাৰপিছত এইটো অলপ কিবা ব্যতিক্ৰমী ৰূপত আহি থকা বুলি কৈছে তেখেতে তো আজিৰ পৰা আপোনালোকক গমেই হ'ব যিহেতুকে তেখেতৰ ওচৰলৈকে যাওঁ আৰু তেখেতক সোধোঁ গীতটিৰ বিষয়ে এয়া দেৱজিৎ দাস আপুনি গানটোৰ বিষয়ে মানে কওকচোন মানে আগৰ যিকেইটা গীত আছিল সেই গীতকেইটাৰ পিছত মানে এই গীতটো আপুনি কৈছে কি যে মানে অলপ বেলেগ টাইপত আহিব মানে বেলেগ কৰে মানে কেনেকৈ মানে আপুনি ভাবিলে যে এনেকুৱা টাইপত বনালে অলপ ভাল হ'ব আচলতে মোৰ আগৰ গানখিনিতো প্ৰায় প্ৰেমৰে গান আছিলে প্ৰেমৰ আছিলে আৰু এতিয়া যিটো গান নতুনকৈ যিটো আমি দেখিলোঁ সেইটো অকণমান মোৰ যিখিনি মই যিটো ষ্টাইলত গাইছিলোঁ সেইটো অকণমান বেলেগ ষ্টাইলত মানে পাব আৰু মোৰ ফেভ এনেতো বহুত গান আছে কিন্তু মোৰ হিচাপত মোৰ যিখিনি গান আছে তাতকৈ অকণমান বেলেগ ষ্টাইলত গানটো মই পাব আৰু ৰাইজে অকণমান বেলেগ ফেভ দেখিছে পোষ্টাৰতো অকণমান বেলেগকৈ দেখা পাইছে বহুতে কৈছে আৰু অকণমান লুকছটো বেলেগ কৰি দিছোঁ তেনেকুৱা আৰু ৰাইজেও আদৰি ল'ব বুলি আশা ৰাখিম আৰু ভাল পাব আপোনালোকে সকলোৱে গানটো আৰু বহু দীঘলীয়া বিৰতিৰ পিছত আপোনাৰ মানে আৰু এটা গীত আহিল মানে আপোনাৰ দুৰ্গা পূজাৰ সময়ত এটা আহিছিল তাৰে আগত এটা আহিছিল চ' দুৰ্গা পূজাৰ সময়ে আপুনি মানে গীতবোৰ ৰিলিজ কৰি থাকে কাৰণটো কি মাজৰ সময়খিনি মানে ক'ত কেনেকৈ ব্যস্ত হৈ থাকে আপুনি মানে সকলোৱে গমেই পায় মই টিচিং জবত থাকোঁ আৰু শিক্ষকতাৰ লগত জড়িত তাৰ কাৰণেও কিছু সময় নাপাওঁ সকলো এইখিনি সময় মানুহ অকণমান চবেই এই সময়খিনি মানে অকণমান ভাল পায় আৰু অকণমান মানে প্ৰেমৰ ফালে যায়গৈ বা অকণমান মানুহে বিহু আহে পূজা আহে সেইকাৰণে আকৌ নতুন বছৰ আহি আছে সেই বুলিয়ে লৈ লৈছোঁ গানখিনি আৰু এতিয়া এইটোৰ পিছতে আৰু 3টা গান আহি আছে মোৰ দুৰ্গা পূজাত এটা ৰিলিজ কৰিম তাৰ পিছে আপোনাৰ আহিব আৰু মানে 1 বছৰ গেপ বা 2 বছৰ গেপৰ মূৰত নহয় আৰু কণ্টিনিউ আহিব দুৰ্গা পূজাৰ আগত এটা আহিব আৰু দুৰ্গা পূজাৰ পিছত এইটো আমাৰ যিটো মানে ফেব্ৰুৱাৰীত এটা আহিব মানে ইয়াৰ পিছতো গীতকেইটা তেনেকুৱা হ'ব বিহুসুৰীয়া টাইপৰ হ'ব যিহেতুকে বিহু আহি আছে আপোনাৰ মানে আমাৰ ফক বেছ সেইটো আৰু ইয়াৰ পিছতো ফক বেছ আৰু এইটো ফক বেছ নহয় এইটো অকণমান ৰোমান্টিক আৰু এইটো মানে অকণমান লিৰিক্সখিনিও ভাল হৈছে আৰু এই গীতটিৰ মানে আপোনাৰ কোনে মানে কি কেনেকুৱা কাম কৰিছে আপুনি যদি কৈ দিয়ে মানে কোন আছে মানে গীতটিত মানে ধৰি লওক মিউজিক কোনে কৰিছে বা আপোনাৰ মিক্সিং কোনে কৰিছে এই গোটেইখিনি যদি আপুনি কৈ দিয়ে গানটো মোৰ প্ৰায় গান ইতিমধ্যে সৌৰভ কুমাৰ দাস তেওঁ কৰি আছে মিক্সিং মাষ্টাৰিং তেওঁ কৰে আৰু মোৰ লগতে গানটো লিখিছে আমাৰ নৱজ্যোতি ডেকা আৰু ধ্ৰুৱজ্যোতি পাৰৈ বুলি তেওঁলোক দুজন লিখিছে আৰু সুৰ কৰিছে মোৰ লগতে ধ্ৰুৱজ্যোতি মানে আপুনি এতিয়া ভিডিঅ'ৰ কথা ভাবিছে নে এতিয়া ডাইৰেক্ট অডিঅ'টোৱে ৰিলিজ দিম বুলি ভাবিছে এতিয়া প্ৰথম ৰাইজলৈকে এৰি দিছোঁ ৰাইজৰ ছাপোৰ্ট পালে হয়তো ভিডিঅ'লৈকে আমি আগবাৰ আশা চলি আছে নিশ্চয় এইটো ভিডিঅ' দেখা হ'ব ৰাইজে বহুত ধন্যবাদ আৰু আপোনালোকক শুভেচ্ছা থাকিল যে গীতটো মানে ৰাইজে আঁকোৱালি লওক আৰু গাইজ গীতটি আপোনালোকেও মানে আঁকোৱালি ল'ব যিহেতুকে বহুত আশাৰে তেখেতে এবছৰৰ পিছত আৰু এটি গীত ৰিলিজ দিছে চ' আশা কৰোঁ আপোনালোকেও গীতটি ভাল পাব আৰু ভাল লাগিলে ভিডিঅ'টো শ্বেয়াৰ কৰিব লগতে যিটো গীত আজি মুকলি কৰি দিব সেইটো গীতত মই লিংকটো আপোনালোকক দিমেই চ' আপোনালোকে গীতটি শুনি আপোনালোকে শ্বেয়াৰ কৰিব